বীৰেন মোক হয়তো বহুতেই চিনি পায় গাঁৱৰ ল'ৰা গাঁৱৰ মানুহখিনিয়ে মোক সৰুৰ পৰাই চিনি পায় মহাবিদ্যালয়ত পঢ়োতে যিকেইজন লগৰীয়া হৈছিলে সিহঁতে আজিও মোক ৰাস্তা ঘাটে লগ পালে চিনি পায় আৰু মোক এতিয়া নগৰৰ মানুহবোৰেও চিনি পোৱা হৈছে কাৰণ মই তেওঁলোকক ইয়াৰ পৰা তলৈ তৰ পৰা ইয়ালৈ মোৰ ৰিক্সাখনত যে অনা নিয়া কৰোঁ আৰু যিসকলে মোক চিনি নাপায় তেখেতসকলক জনাও যে মই এজন গ্ৰেফিক নহয় মোৰ পৰিচয় হ'ব মই এজন গ্ৰেজুৱেট নিবনুৱা না তাতোকৈ ভাল পৰিচয় হ'ব যে মই এজন গ্ৰেজুৱেট ৰিক্সাৱালা মই এজন গ্ৰেজুৱেট ৰিক্সাৱালা এই পৰিচয় এই যে মই পৰিচয়টো পালোঁ এই পৰিচয়টো লোৱাত মোৰ অকণো আক্ষেপ নাই মোৰ আজিও মনত আছে যিদিনা মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিলোঁ মোৰ মায়ে নামঘৰত শৰাই আগবঢ়াইছিল দেউতাই হাতৰ পৰা মিঠাই আনি চুবুৰীয়াৰ মানুহবোৰক বিলাইছিল আৰু ভণ্টিয়ে তাইক ফূৰ্তিত কিমান যে জঁপিয়াইছিল কিন্তু যিদিনা এই ৰিক্সাখন কিনিলো সেইদিনা কিন্তু আমাৰ গাঁৱৰ নামঘৰত শৰাই নপৰিল তাত মাৰ ভুল নাই মায়ে শৰাই দিওঁ বুলিয়ে আগবাঢ়িছিল কিন্তু ৰাস্তাত মায়ে লগ পোৱা খুৰীকেইজনীয়ে মাক হেনো ক'লে আৰে তোমাৰ ল'ৰা গ্ৰেজুৱেট আৰু ৰিক্সা চলাব খঙে মানে অভিমানে লাজতে মায়ে নামঘৰত শৰাই আগবঢ়াব নোৱাৰিলে তাতো মোৰ একো দুখ নাই আৰু ময়ো কষ্ট নকৰা নহয় গ্ৰেজুৱেশ্যন কমপ্লিট যেতিয়াই কৰিছিলোঁ মনত সপোন ৰচিছিল ময়ো চৰকাৰী চাকৰি কৰিম চৰকাৰী দৰমহা পাম ঘৰটো সাজি মা দেউতাক ৰাজৰাণী কৰি ৰাখিম আৰু ভণ্টিজনীক এজন উচ্চ চাকৰিয়াৰ দৰালৈ ধুমধামেৰে বিয়া দিম সপোন বুজিছে সপোন এই সপোন লৈ যেতিয়াই মই ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ লগত কিন্তু পইচা নাছিলে কেৱল আছিলে সপোন ইণ্টাৰভিউ ভালেকেইটা দিছিল কিন্তু সেই ইণ্টাৰভিউৰ ৰেজাল্ট কিনিব পৰাকৈ মোৰ সাঁচতীয়া ধন নাছিল মোৰ ভঁৰালত সিমানখিনি ধান নাছিল যে সেইখিনি বিক্ৰী কৰি মই মোৰ চাকৰিটো কিনিব পাৰিম অলপ আক্ষেপ হৈছিলে দুখো লাগিছিল কিন্তু সমাজৰ কিছুমান ব্যক্তিয়ে মোক ক'বলৈ ধৰিলে যে আত্মনিৰ্ভৰশীল হ চৰকাৰী চাকৰি আজিকালি পাবলৈ টান গতিকে চৰকাৰৰ মুখলৈ চাই থাকি লাভ নাই কথা মতেই কাম বেছ মই মোৰ সাঁচতীয়া যিখিনি ধন আছিল খেতি মাটি কিছু আধিয়াত দি মই মোৰ ৰিক্সাখন কিনিলোঁ ভালেই কৰিলোঁ ঠিক ঠাকেই চলে কিন্তু এতিয়া মোৰ যিখিনি বন্ধু আছিলে মহাবিদ্যালয়ৰ সিহঁতে ৰাস্তাত লগ পালে মোক মাতে ঐ ৰিক্সাৱালা ইয়ালৈকে যাবি নেকি মোক চিনি পালেও সিহঁতে অচিনাকিৰ ভাও ধৰে
কাৰণ সিহঁত যে একোজন দামী চাকৰিয়াল। ঠিক আছে, মোৰ তাতো আক্ষেপ নাই। ৰিক্সাৱালা, গতিকে তই বা ঐ ৰিক্সাৱালা এনেকুৱা ভাষাটো আমাৰ বাবে তেনেই সুলভ। কিন্তু আচল কথাটো হ'ল আজিকালি মোৰ মা দেউতাও নুসুধে যে দিনটোত ক'ত ঘূৰিলো, কিমান টকা উপাৰ্জন কৰিলো। মনতে ভাৱ হয়, চাগে দুখ পায় বা হয়তো লাজ কৰে। তেওঁলোকৰোতো এটা সপোন আছে যে চৰকাৰী চাকৰিয়ালৰ মাক বাপেকি হ'ব। কোনে বিচাৰে ল'ৰাক নিজৰ সন্তানক গ্ৰেজুৱেট কৰি ৰিক্সা চলাবলৈ দিবলৈ? কোনে বিচাৰে ৰিক্সাৱালাৰ মাক বাপেক বুলি সম্বোধিত হ'বলৈ? তাতো মোৰ আক্ষেপ নাই, কিন্তু আক্ষেপটো হ'ল ভণ্টিলৈ যিজন ল'ৰা মই ঠিক কৰিছিলো, সি আজি আমাৰ ঘৰত আহি ক'লে যে ৰিক্সাৱালাৰ ভনীয়েকক হেনো সি গ্ৰহণ কৰিব নোৱাৰে। সমাজে তাক থুৱাব, তাৰ পৰিয়ালৰ যিটো ষ্টেটাছ সেইটো হেনো তললৈ যাব। মোৰ কাষৰ সেই ৰুমটোত আজি ভণ্টিয়ে কান্দি আছে। তাইৰ দুখ এইটোৱে নেকি যে তাই এজন গ্ৰেজুৱেট ৰিক্সাৱালাৰ ভনীয়ে? সমাজৰ যিসকল লোকে কয় যে আত্মনিৰ্ভৰশীল হওক, আৰু সেই উপদেশ মতে মোৰ দৰে যিসকল দুখীয়া ঘৰৰ ল'ৰাই আত্মনিৰ্ভৰশীল হ'বলৈ হয় পাণ দোকান, নহয় ৰিক্সা, এনেকুৱা কিছু সৰু সুৰা কাম কৰিবলৈ লয়, তেতিয়া সেই সমাজৰ ব্যক্তিসকলৰ সেই নীতি কথা কলৈ যায় যে তোমালোকে আত্মনিৰ্ভৰশীল হোৱা। এফালে ক'ব তোমালোক আত্মনিৰ্ভৰশীল হোৱা, আৰু যেতিয়াই আমি আত্মনিৰ্ভৰশীল হ'বলৈ ধৰিম তেতিয়াই তেওঁলোকে ক'ব গ্ৰেজুৱেট ৰিক্সাৱালা, গ্ৰেজুৱেট পাণৱালা। মোৰ আক্ষেপ এইখিনিতে যে মই গ্ৰেজুৱেশ্যন লোৱাটোৱে মোৰ ভুল আছিল। যদি নহয় মই দুখীয়া হৈ জন্ম হোৱাটোৱেই ভুল আছিল। যদি নহয় মই সমাজৰ ব্যক্তিসকলৰ উপদেশ মৰ্মে আত্মনিৰ্ভৰশীল হ'বলৈ ৰিক্সাখন কিনাটোৱেই মোৰ ভুল আছিল। আৰু যদি নহয় তেতিয়াহ'লে কিয় এই অপমান, কিয় এই আবেগ, কিয় এই বুকুত বিষ বেদনা? মোক